আসসালামু আলাইকুম। আজি এটা বিষয় লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। সেয়া হৈছে নিজকে আৰু নিজৰ পৰিয়ালবৰ্গক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা আমাৰ কৰ্তব্য, আমাৰ দায়িত্ব। এই বিষয়ে কোৰাণ মাজিদত আল্লাহে কি কৈছে জানো। আলহামদুলিল্লাহ, আসসালাতু আসসালামু আলা রাসূলিল্লাহ, আম্মা বাদ। প্ৰথম আয়াত সূৰা জুমাৰৰ 15 নম্বৰ আয়াতটো আপোনালোকৰ সন্মুখত লৈ আহিব বিচাৰিছোঁ। সেয়া হৈছে যে আল্লাহ পাকে কোৰাণত কৈছে, কোৱা, প্ৰকৃত ক্ষতিগ্ৰস্ত হৈছে সেইসকল লোক যিসকলে কিয়ামতৰ দিনা নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিব। সূৰা জুমাৰৰ 15 নম্বৰ আয়াতত আল্লাহ পাকে কৈছে যে প্ৰকৃত ক্ষতিগ্ৰস্ত হৈছে সেইসকল লোক যিসকল লোক কিয়ামতৰ দিনা নিজৰ আৰু নিজৰ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিব। সিহঁতেই প্ৰকৃততে ক্ষতিগ্ৰস্ত। তো আমি নিজকে কেনেকৈ ক্ষতি কৰিম আৰু নিজৰ পৰিয়ালবৰ্গক কেনেকৈ ক্ষতি কৰিম? অৰ্থাৎ আমি যদি আল্লাহৰ বিধান মতে আমি জীৱন নিৰ্বাহ নকৰোঁ, আল্লাহৰ বিধান মতে মোৰ পৰিয়ালক, আপোনাৰ পৰিয়ালক আপুনি যদি লালন পালন নকৰে, আপুনি যদি সিহঁতৰ কি কৰি আছে, কি নকৰে, কি ভাল কাম, কি বেয়া কাম কৰি আছে, এইবিলাকৰ যদি আপুনি তদাৰক নাৰাখে আৰু যদি আপুনি সিহঁতক ভাল কামৰ কাৰণে পৰামৰ্শ নিদিয়ে, ভাল কামৰ কাৰণে উৎসাহ নিদিয়ে, তেনেহ'লে সিহঁতে কেতিয়াও ভাল কাম কৰিব নোৱাৰে আৰু তেওঁলোকে ক্ষতিগ্ৰস্ত হৈ পৰিব। তো আৰু এটা আয়াতত আমি জানি লওঁ, এয়া হৈছে এক পৰিস্থিতি, জান্নাতৰ সময়ৰ এটা পৰিস্থিতি। এইটো আছে সূৰা আশ-শুৰাৰ 45 নম্বৰ আয়াতত আল্লাহ পাকে কৈ আছে যে যিসকলে ইমান আনিছে তেওঁলোকে কিয়ামতৰ দিনা ক'ব, যিসকলে ইমান আনিছে তেওঁলোকে কিয়ামতৰ দিনা ক'ব, নিশ্চয় সিহঁত ক্ষতিগ্ৰস্ত যিসকলে নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিছে। চাওক, কিয়ামতৰ দিনৰ এটা পৰিস্থিতি আল্লাহে বৰ্ণনা কৰিছে। যিসকলে ইমান আনিছিল, যিসকলে ইমান আনিছে তেওঁলোকে সেইসকল মানুহক ক'ব যিসকলে কি কৰিছে, যে নিশ্চয় সেইসকল মানুহ ক্ষতিগ্ৰস্ত যিসকলে নিজৰ আৰু নিজৰ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিছে। তো ইয়াতেও আল্লাহ পাকে আমাক এটা সতৰ্কবাণী শুনাই আছে যে তোমালোকে নিজেও জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা পোৱা আৰু লগতে নিজৰ পৰিয়ালবৰ্গকো জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা। তো আমি নিজকে আৰু নিজৰ পৰিয়ালবৰ্গক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ আমি সদায় সৰ্বদা নিযুক্ত হৈ থাকিব লাগিব। সদায় আল্লাহৰ দেখুৱাই দিয়া কোৰাণৰ পথত, অৰ্থাৎ আল্লাহে যি কোৰাণ পঠিয়াইছে, যি নবী পঠিয়াইছে, সেই নবীৰ আদৰ্শ আৰু কোৰাণৰ আদৰ্শ মতে আমি জীৱন নিৰ্বাহ কৰিব লাগিব। তেতিয়াহ'লে আমি নিজেও বাচিম আৰু নিজৰ পৰিয়ালবৰ্গকো আমি সেই জাহান্নামৰ শাস্তিৰ পৰা বচাব পাৰিম, ৰক্ষা কৰিব পাৰিম। তাৰপিছত আৰু এটা আয়াত, এইটো আছে সূৰা আত-তাহৰিমৰ 6 নম্বৰ আয়াত। ইয়াতে আল্লাহ পাকে আমাক হুকুম কৰি, আদেশ কৰি কৈছে যে সেই ইমানদাৰসকল, অৰ্থাৎ যিসকলে ইমান আনিছে, সেইসকল মানুহক সম্বোধন কৰি কৈছে যে তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা, যাৰ ইন্ধন হ'ব মানুহ আৰু শিল, য'ত নিয়োজিত আছে নিৰ্মম হৃদয়, কঠোৰ স্বভাৱ ফিৰিস্তাসকল, যিসকলে আল্লাহৰ আদেশ অমান্য নকৰে আৰু তেওঁলোকে যিটো কৰিবলৈ আদেশ প্ৰাপ্ত হয় সেইটোৱেই কৰে। ইয়াতে আল্লাহে আমাক সতৰ্কবাণী শুনাই দিছে, আমাক সতৰ্ক কৰি আছে যে সেই ইমানদাৰসকল তোমালোকে নিজকে আৰু তোমাৰ পৰিয়ালবৰ্গৰ জাহান্নামৰ পৰা ৰক্ষা কৰা। আৰু সেই জাহান্নামটো কেনেকুৱা জাহান্নাম, তাৰ শাস্তিটো কেনেকুৱা, সেই আয়াতৰ পিছৰ অংশত পুনৰ আল্লাহে কৈছে যে যাৰ ইন্ধন হ'ব মানুহ আৰু শিল।
অৰ্থাৎ যি জাহান্নামটোক জ্বলোৱা হ'ব, সেই জাহান্নামটো জ্বলাবলৈ যিটো ইন্ধনৰ প্ৰয়োজন হ'ব, সেই ইন্ধনটো বেলেগ একো বস্তু নহয়, সেইটো হৈছে মানুহ আৰু শিল। অৰ্থাৎ মানুহ জ্বলিব, শিল জ্বলিব, সেই জুইত মানুহক শাস্তি দিয়া হ'ব। তো সেই কথাটো কৈছে যে এনেকুৱা জাহান্নাম, যিটো জাহান্নামত ইন্ধন হ'ব মানুহ আৰু শিল, আৰু য'ত নিয়োজিত আছে এনেকুৱা ফেৰেস্তাসকল যিবিলাক নিৰ্মম হৃদয়, অৰ্থাৎ সিহঁতৰ কোনো মৰম চেনেহ আৱেগ নাই, লগতে কঠোৰ স্বভাৱৰ ফেৰেস্তাসকল, আৰু তেওঁলোক কঠোৰ, আৰু তেওঁলোকে আল্লাহৰ আদেশ অমান্য কৰে। আল্লাহে যিটো কৰিবলৈ, যেনেকৈ যিখিনি কৰিবলৈ কৈছে তেওঁলোকে সেইখিনি কামেই কৰে। অৰ্থাৎ আল্লাহে বুজাব বিচাৰিছে যে আমি যদি সেই তেনেকুৱা জাহান্নামত পতিত হওঁ আৰু সেই ফেৰেস্তাসকলক যদি আমি কাকুতি মিনতি কৰোঁ, তেনেহ'লে তেওঁলোকে আমাৰ কোনো কাকুতি গ্ৰহণ নকৰিব। কাৰণ তেওঁলোকক আল্লাহে যি হুকুম দিছে, যি আদেশ দিছে, সেইখিনি কৰিব। যদিও আমি সেই ফেৰেস্তাসকলৰ সন্মুখত আঁঠুকাঢ়ি লওঁ, ক্ষমা বিচাৰোঁ, মাৰ্জনা বিচাৰোঁ, কাকুতি মিনতি কৰোঁ, তথাপি সেই ফেৰেস্তাসকলে আপোনাৰ মোৰ কথাত কোনো গুৰুত্ব নিদিব। কাৰণ তেওঁলোকে কেৱল আল্লাহৰ হুকুম পালন কৰে, তেওঁলোকে কাৰো কথা, কাৰো কাকুতি মিনতি তেওঁলোকে নুশুনিব। তো আহক আমি নিজক আৰু নিজৰ পৰিয়ালবৰ্গক আমি জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ যত্নৱান হওঁ। আপুনি অকল এইটো নাভাবিব যে আপুনি ভাল কাম কৰি আছে, আপুনি আল্লাহৰ হুকুম মতে চলি আছে, আৰু আপোনাৰ পৰিয়ালবৰ্গ কোনে কি পথত চলি আছে, কি কৰি আছে, সেইটো আপোনাৰ দায়িত্ব নহয়। তেনেহ'লে আপুনি ভুল কৰিব। কাৰণ আল্লাহে আমাক সকলোকে এই দায়িত্ব দি পঠিয়াইছে যে তুমি নিজে জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা পোৱা, আৰু তোমাৰ পৰিয়ালবৰ্গকো সেই জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা। গতিকে আমি নিজক বচাবলৈ, নিজৰ পৰিয়ালক বচাবলৈ আমি আল্লাহৰ হুকুম অনুপাতে জীৱন নিৰ্বাহ কৰিব লাগিব। লগতে আমাৰ পৰিয়ালৰ সকলো সদস্যকে সেই জীৱন দিব লাগিব, যিটো জীৱন ব্যৱস্থা আল্লাহে কোৰআন আৰু নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰ্শৰ মাজেৰে আমাক দিছে। গতিকে অকল নিজে বাচিলে নহ'ব, আপোনাৰ পৰিয়ালবৰ্গক বচাবলৈ আপুনি যথাসাধ্য চেষ্টা কৰিব লাগিব। তাৰ পিছতো যদি সিহঁতে আপোনাৰ কথা নুশুনে, সেইটো বেলেগ বিষয়, কিন্তু আপুনি চেষ্টা কৰিব লাগিব। আপুনি যিমান পাৰে আপোনাৰ সাধ্য অনুসৰি আপুনি চেষ্টা কৰক, আপুনিও বাচক, আপোনাৰ পৰিয়ালবৰ্গকো বচাওক। আৰু এই একেটা আয়াত মোৰ ক্ষেত্ৰতো প্ৰযোজ্য, মই বাচিব লাগিব আৰু মোৰ পৰিয়ালবৰ্গকো বচাব লাগিব। নহ'লে সেইদিনা, কিয়ামতৰ দিনা কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব, সেয়া নিশ্চিত। আৰু সেইদিনা যিবিলাক মানুহে ইমান আনিছে, তেওঁলোকে আমি যিবিলাক নিজকে বচাব পৰা নাই, নিজৰ পৰিয়ালবৰ্গক বচাব পৰা নাই, তেনেকুৱা মানুহসকলক সিহঁতে ক'ব যে তোমালোকে ক্ষতিগ্ৰস্ত, কাৰণ তোমালোকে নিজক বচাব পৰা নাই, তোমাৰ পৰিয়ালবৰ্গকো বচাব পৰা নাই। গতিকে আহক সময় থাকোঁতে, মৃত্যুৰ আগতে, কাৰণ মৃত্যু কাৰ, কেতিয়া, কোন ঠাইত, কেনেকৈ আহিব আমি কোনেও নাজানো। যদিও ই নিৰ্ধাৰিত সময়ত নিৰ্ধাৰিত হৈ আছে, তথাপি আমি নাজানো সেই সময়টো কেতিয়া আহিব, কোন ঠাইত আহিব, কেনেকৈ আহিব, কোন পৰিস্থিতিত আহিব আমি নাজানো। গতিকে সেই অন্তিম সত্য, অৰ্থাৎ মৃত্যু অহাৰ আগতেই আমি নিজকে সংশোধন কৰি লওঁ, নিজকে আমি আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰি দিওঁ, নিজৰ পৰিয়ালবৰ্গকো আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰাই দিওঁ। তেহে আমি আল্লাহ বিচাৰিলে আমি পৰকালৰ শাস্তিৰ পৰা ৰক্ষা পাব পাৰিম আৰু জান্নাতৰ অফুৰন্ত শান্তি আমি উপভোগ কৰিব পাৰিম। যদি ইয়াৰ মাজতে কিবা ভুল হৈছে, তেনেহ'লে অনুগ্ৰহ কৰি আল্লাহৰ ৰাস্তে মোক ক্ষমা কৰি দিব। মই মাত্ৰ চেষ্টা কৰি আছোঁ আল্লাহৰ যিটো কালাম, আল্লাহৰ যিটো ওহী, সেইখিনি ওহী সমাজৰ সন্মুখত, মানুহৰ আগত প্ৰচাৰ কৰা। যদি এই প্ৰচাৰ কৰোঁতে মোৰ ভুল হৈছে, তেনেহ'লে মোক ক্ষমা কৰিব। দ্বিতীয়তে মোৰ কাৰণে দোৱা কৰিব, যাতে মই আল্লাহৰ নিৰ্দেশিত পথত অটল থাকিব পাৰোঁ, মৃত্যুলৈকে যাতে আল্লাহৰ সেই বিশেষ পথটোত থাকিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে মোক দোৱা কৰিব। আজিলৈ ইমানেই।
আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।